দাদা ভালে আছে? কি হে আছে? কি খবৰ? দুদিনমান দেখা নাই যে তোমাক। গাঁৱলৈ গৈছিলোঁ, ঈদ আছিল যে। ঈদ ভালে ভালে গ'লতো ন? গ'ল, ভালে ভালে গ'ল। দাদা এটা প্ৰব্লেমত পৰিছোঁ হে। কি প্ৰব্লেম? ইয়াতে ক'ৰবাত ভাড়াঘৰ এটা পাম নেকি? আগৰটো কি হ'ল? মই বন্ধু এজনৰ ৰুমতহে আছিলোঁ, অঁ তাৰ ভায়েক আহি গ'ল, গতিকে ইমিডিয়েট ৰুম এটা লাগে দাদা। হয় নেকি? এড্ৰেছ এটা দিম, মালিক বাহিৰত গৈছে, দুদিনমান পিছত খবৰ কৰিবাচোন। হ'ব দাদা, ঠিক আছে। থেংক ইউ, আহোঁ দিয়ক। দাদা আহা আহা, বহা। হয়, ৰুমটো চালা? চালোঁ দাদা। পচন্দ হ'ল? হৈছে, ভাল লাগিছে। পিছে ভাড়াটো? ভাড়াটো তোমাৰ ৭,০০০ টকা। এই আগৰ পাৰ্টিটোৱে ৭,০০০ টকা দিছিলে, মই তোমাৰ পৰা ৭,০০০ ল'ম দেই। হ'ব, কোনো কথা নাই, হৈ যাব। পিছে হেৰি নহয়, এই তোমাৰ নামটো কি? ক'ত কাম কৰা তুমি? হেৰি, মই PWD অফিচত নতুনকৈ জইন কৰিছোঁ। নামটো কি আছিলে? নামটো আছিক ৰহমান। আছিক ৰহমান। আচ্ছা, এটা কাম কৰা, এই মোৰ মনত পৰিছে, যোৱাকালি এটা পাৰ্টি আহিছিলে আৰু তেওঁলোকক 50-50 কৰি থৈ গৈছে। সিহঁতে যেতিয়া নলওঁ বুলি ক'ব, মই তোমাকে দিম দেই। আৰু তোমাৰ ফোন নম্বৰটো মোৰ তাত আছে নহয়? নহয়, মানে মোৰ খুব আৰ্জেণ্ট আছিলে দাদা, মই মানে এডভান্সৰ লগত লৈ আহিছোঁ। নাই, এডভান্স দিব নালাগে। এডভান্স তোমাৰ লগতে থাকাচোন। মই তোমাৰ ফোন নম্বৰটো লোৱা আছে নহয়, ফোন নম্বৰটো মই তোমাক ফোন কৰি দিম হা। ঠিক আছে, হ'ব। ঠিক আছে, তুমি এতিয়া যোৱা, মোৰ অলপ বেলেগ কামো আছে। হয়, ফোন কৰিব দাদা। ৰক্ষা, ভাল বাচিলোঁ দেই নামটো সুধি পেলাই। কওকচোন। এই ভাড়াঘৰ বিচাৰি আহিছিলোঁ। আচ্ছা, কোন কোন থাকিব? অকলে থাকিম। আচ্ছা, আপোনাৰ নামটো জানিব পাৰিমনে? আছিক ৰহমান। বেয়া নাপাব দেই, আমি পূজা পাঠ কৰোঁ যে, খাহুৱাই নিদিব, বেয়া নাপাব দেই। নাই। আংকল, নমস্কাৰ। টুলেটখন দেখি পেলাই সোমালোঁ। ছিংগল ৰুম আছে নেকি? ছিংগল ৰুমে আছে। কি নাম আছিলে? আছিক ৰহমান। নহ'ব দিয়ক। ৰ'ব, 1 মিনিট। আপুনি এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন। প্ৰশ্ন? আপোনাৰ মতে শ্ৰেষ্ঠ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী নে APJ আব্দুল কালাম? APJ আব্দুল কালাম। আপুনিতো নিশ্চয় ক্ৰিকেট চাই? নিশ্চয়। আপোনাৰ প্ৰিয় বলাৰ কোন? মহম্মদ শামী। আৰু আপোনাৰ প্ৰিয় গায়ক নিশ্চয় মহম্মদ ৰফি নহয় জানো? নিশ্চয়। আপুনি নিশ্চয় বুজি পাইছে যে মই কি ক'ব খুজিছোঁ। মোৰ নাম শুনিয়েই মোক নজনাকৈ আপুনি মোক কেঞ্চেল কৰি দিলে, অথচ আপোনাৰ দৰে মানুহৰ প্ৰিয় গায়ক, প্ৰিয় বলাৰ মহম্মদ ৰফি, মহম্মদ শামী, আৰু আপোনাৰ মতে শ্ৰেষ্ঠ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম। নাপায় মানুহৰ ব্যক্তিত্বত আঘাত আনিবলৈ। গোটেই মন্দিৰটো মুছলিম লেবাৰে তৈয়াৰ কৰি দিয়ে আৰু পূজা আৰম্ভ কৰাৰ পিছত তাত যাবলৈ অনুমতিও নাথাকে। প্ৰযুক্তিবিদ্যাৰে আমি বহুদূৰ আগুৱাই গ'লোঁ, চন্দ্ৰত গ'লোঁ, কিন্তু আমি বিবেক বুদ্ধিৰে আগুৱাব নোৱাৰিলোঁ।
আপোনাৰ দৰে ল' মেণ্টেলিটিৰ বাবে দেশৰ এই অৱস্থা পুতৌ নহয় আমি শিক্ষিত মানুহ বিবেক বুদ্ধি আছে বেয়া নাপাব আই এম চৰি আহিছোঁ কি হে আছিক কি হ'ল মানুহবোৰ যে কেতিয়া সলনি হ'ব নহয় দাদা মোৰ ধৰ্মটোৱে অপৰাধ নেকি পাবা পাবা ধৈৰ্য ধৰা কেনেকৈ হ'ব দাদা 10 দিন বিচাৰিলোঁ হাতত আছে মাত্ৰ অহাকালি দিনটো কি কৰোঁ কওকচোন এটা ঘৰ আছে আমি আবেলি দুয়ো যাম দিয়াচোন হ'ব ৰমেন কোৱাচোন দাদা আপুনি যে ছিংগল ৰুমৰ কাৰণে ল'ৰা এজন লাগে বুলি কৈছিলে এৱেই হয় নমস্কাৰ হয় বৰ ভাল কথা কি কৰা তুমি মই PWD অফিচত চাকৰি কৰোঁ কিন্তু এটা কথা দাদা এওঁ কিন্তু মুছলিম চুপ হিন্দু মুছলিমৰ কথা মোৰ আগত নক'বা মই ষ্টেট ফৰৱাৰ্ড মানুহ আই নিড গুড পাৰ্চন মই সদায় ভাল মানুহেই প্ৰিফাৰ কৰোঁ ৰেণ্ট 8,000 বিচনা পত্ৰ সকলো পাবা পিছে এফৰ্ড কৰিব পাৰিবনে ডেকা ল'ৰা পাৰিম আংকল থেংক ইউ ছ' মাছ মই এডভান্স আনিছোঁৱেই হ'ব ল'ম বাৰু তোমালোক অলপ বহা চাহ তাহ খাই যাবা ঠিক আছে মানুহজন খুব ভাল নহয়নে সঁচাকৈয়ে এনেকুৱা ভাল মানুহ আছে বাবেইতো পৃথিৱীখন সুন্দৰ হৈ আছে আপুনিও ভাল মানুহ আপুনিও মোৰ বাবে যথেষ্ট কৰিছে বহুত ধন্যবাদ আপোনাক আজিৰ কাহিনীটি আপুনি নিশ্চয় দেখিলে এই কাহিনীটোৰ পৰা আমি তিনিটা কথা শিকিব পাৰোঁ প্ৰথম কথাটো হৈছে যে মানৱতাই শ্ৰেষ্ঠ ধৰ্ম জাতি ধৰ্মৰ বিভেদ নকৰি মানৱতাক প্ৰাধান্য দিয়া আছে 2 নম্বৰটো হৈছে যে সমস্যাৰ সমাধান আছেই মাত্ৰ ধৈৰ্য ধৰক ধৈৰ্য সহকাৰে অপেক্ষা কৰক আৰু 3 নম্বৰটো হৈছে যে কাৰো ব্যক্তিত্বত এতিয়াও আঘাত হানিব নালাগে যদি কিবা সমস্যা হৈছে যদি কিবা দৰকাৰ হৈছে তাক যুক্তি সহকাৰে আপোনালোকে খণ্ডন কৰক ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু অনাগত আমাৰ এনেকুৱা ধৰণৰ কাহিনী ভিত্তিক ভিডিঅ'বোৰ চাবৰ বাবে আমাৰ চেনেল জীৱন জ্ঞান তৰংগক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ